আমি আজি কথা পাতিম হাতেৰে লিখাৰ আখৰ কেনেকৈ কম্পিউটাৰে লিখা বা টাইপ কৰাৰ আখৰলৈ পৰিৱৰ্তন কৰিব পাৰি। এই খণ্ডটোৱে জানিবৰ বাবে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। হয়, আপুনি ঠিকেই শুনিছে। হাতেৰে লিখাৰ আখৰ কম্পিউটাৰে টাইপ কৰা বা কম্পিউটাৰে লিখাৰ আখৰলৈ পৰিৱৰ্তন কৰিব পাৰি। তাৰ বাবে আপুনি প্লে ষ্ট'ৰৰ পৰা গুগল লেন্স নামৰ এটি এপছ ডাউনলোড দি ল'ব। ডাউনলোড দিয়াৰ পিছতে মই আপোনাক দেখাই দি আছোঁ ক'ত কেনেকৈ কি কৰিব। আহক চাওক। আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড দিয়া গুগল লেন্স নামৰ এপছটো অ'পেন কৰিব। এয়া মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনাৰ বহীত লিখা আখৰখিনি স্কেন কৰিব। আপুনি যি লিখিছে সেইখিনি স্কেন কৰি কপি কৰিব। কপি কৰাৰ পিছত আপুনি যলৈকে নিব বিচাৰে তলৈকে নিব পাৰিব। মই হোৱাটছএপলৈ আনিছোঁ। হোৱাটছএপত আনি মই ষ্টেটাছত আনিছোঁ। ষ্টেটাছত আনি ইয়াতে পাছ কৰিছোঁ। পাছ কৰাৰ পিছত এই আখৰখিনি আঁকি যাব আৰু এনেকৈ কম্পিউটাৰে লিখা বা কম্পিউটাৰে টাইপ কৰা আখৰলৈ পৰিৱৰ্তন কৰিব পাৰি।